এটা ফাইট কৰিম দুটা বস্তুৰ ভিতৰত weight loss আৰু fat loss মোৰ নাম হয় কাবেশ্ৰী মোহন আৰু মই এজনী ফিটনেছ কোচ হয় আজি আৰু এটা ভিডিঅ' লৈ মই আহিছোঁ আপুনি মোক এতিয়া ক'ব অফক'ৰ্ছ weight loss জিকিব fat loss নিজিকে মই আপোনালোকক ক'ম কোনটো জিকিলে ভাল weight loss নে fat loss আপোনালোকে ক'ব weight loss কিন্তু মই কম মই বেলেগটা কম আপোনালোকে এবাৰ যদি ভিডিঅ'টো চোৱাৰ পিছত আপুনিও ক'ব কোনটো হ'লে ভাল হয় সো weight loss মানে কি আমি যে weighing machine আমি weigh কৰোঁ নিজে আমি যে নিজে weighing machine weigh কৰোঁ আমি বিচাৰোঁ কি আমাৰ weight কম হৈ যাওক নহয় জানো এক্সাম্পল আমাৰ যদি 64 kg আছে আমি বিচাৰোঁ কি আমাৰ 10 kg কম হৈ যাওক কিন্তু আমাৰ যোনটো হিউমেন বডি আপোনালোকে জানে তাত আমাৰ বহুত বেলেগ বেলেগ বস্তু আছে সব মিলি পেনিহে আমাৰ এটা ওভাৰঅল বডি ৱেইট থাকে আপোনালোকৰ 60 to 70% পানী থাকে তাৰপিছত মাসলছ বোনছ ব্লাড তাৰপিছত আপোনালোকৰ স্কিন তাৰপিছত আপোনালোকৰ চুলি তাৰপিছত আপোনালোকৰ কাপোৰ যদি আপোনালোকে কাপোৰ পিন্ধিও ৱেট কৰে তেতিয়াও আপোনালোকৰ অলপমান হ'লেও ৱেট বেছি হৈ যায় আপোনালোকৰ মই যদি ভাবিলে ফোনটো দি পিনিও যদি আপোনালোকে চাই নহয় ৱেট কৰে নিজকে নিজে ৱেট কৰে তেতিয়াও আপোনালোকৰ অলপমান হ'লেও পইণ্টত বাঢ়ি যায় ৱেট এতিয়া আপোনালোকে যদি weight loss কৰিব বিচাৰিছে আপোনালোকে কৰিব পাৰে যেনেকৈ বিনেশ ফোগাটে তাই এতিয়া নিজৰ ৱেট কেটেগৰীত আহিবলৈ কাৰণে তাই নিজৰ কি কৰিছিলে তাই নিজৰ ব্লাড উলিয়াব লগা হৈছিলে তাই চুলি কাটিছিলে তেনেকৈ আপোনালোকে যদি weight loss কৰিব বিচাৰিছে আপোনালোকে নিজৰ কিডনীটো উলিয়াই দিব পাৰে উলিয়াই পিনি যিমানখিনি পইচা হ'ব মোক দি দিব তেতিয়া আপোনালোকৰ weight loss হৈ যাব চৰি জোক আছিলে তাৰপিছত আপোনালোকে নিজৰ নখ কাটি দিয়ক চুলি কাটি দিয়ক weight loss হৈ যাব পাৰে কিন্তু এইটো হেল্ডি হয় জানো হেল্ডি একদমেই নহয় আমাৰ weight loss কৰিব আমাৰ weight loss মেইন গ'ল নহয় আমাৰ fat loss মেইন গ'ল হয় fat loss সদায় জিকিব লাগে weight loss নহয় কেনেকৈ এতিয়া আমি fat loss কেনেকৈ কৰিম fat loss কেলৈ কৰিব লাগে আপোনালোকে fat loss কৰিলে আপোনালোকৰ মেটাবলিজম বাঢ়িব আৰু মেটাবলিজম বাঢ়িলে কি হ'ব আপোনালোকে যদি একো নকৰে তেতিয়া আপোনালোকৰ কেলৰিজ বাৰ্ণ হৈ থাকিব আৰু যোনটো হেল্প কৰিব weight lossৰ কাৰণে আপোনালোকৰ হেল্থ ভাল হ'ব একো ডিজিজেছ নহয় তাৰপিছত আপোনালোকে যদি তাৰপিছত আপোনালোকৰ ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ যেতিয়া কৰিব তেতিয়াহ'লে আপোনালোকৰ ষ্ট্ৰেংথ বাঢ়িব ফেট লছ কৰিলে সো সেইটো কাৰণে আপোনালোকে ফেট লছ কৰক weight loss নহয় আৰু ফেট লছ কৰিবলৈ কাৰণে কেনেকৈ আপোনাক কেলৰি ডেফিচিট কৰিব লাগিব আপোনালোকে যিমান খায় তাতকৈ বেছি আপোনালোকে বাৰ্ণ কৰিব লাগিব ফিজিকেল এক্টিভিটি এক্সাৰচাইজ কৰিব লাগিব আপোনালোকৰ শোৱা ভাল হ'ব লাগিব তাৰপিছত পানী খাব লাগিব এক্সকিউজ মি তাৰপিছত আপোনালোকে নিজৰ ষ্ট্ৰেছটো অলপমান কম কৰিব লাগিব মই জানো এইটো একেবাৰে ইজি নহয় কিন্তু ট্ৰাই কৰিব কম কৰিবলৈ কাৰণে আপোনালোকে বাহিৰৰ জাংক ফুড খোৱা অলপমান কম লাহে কম কৰিব লাগিব চ' আপোনালোকে সেইবোৰ কৰিলে আপোনালোকৰ ফেট লছ হ'ব আৰু আপোনালোকে যেতিয়া আৰু মেইন মই এতিয়া আপোনালোকৰ ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ আমাৰ ষ্ট্ৰেংথ ট্ৰেইনিং কৰিবই লাগে আৰু মাইকী মানুহটো কৰিবই লাগে কেলেকি আমাৰ ষ্ট্ৰেংথ ট্ৰেইনিং কৰিলে আপোনালোকৰ ষ্ট্ৰেংথ বাঢ়িব আপোনালোকৰ মাছল ইনক্ৰিজ হ'ব আৰু মাছল ইনক্ৰিজ হ'লে আপোনালোকৰ বেছি কেলৰিজ বাৰ্ণ হ'ব আৰু আমাৰ বডিটো হেল্ডি হৈ থাকিব ষ্ট্ৰং হৈ থাকিব আমি যেতিয়া লাহে আমাৰ এজ হ'ব তেতিয়াও আমি এনেকুৱা বেছি টায়াৰ্ড ফিল নকৰোঁ চ' সেইটো কাৰণে আপোনালোকে সদায় ফেট লছত ফ'কাছ কৰিব weight lossত নহয় কেলে আৰু মানে যেতিয়া মাছলছ গ্ৰ' হয় তেতিয়া আপোনালোকৰ ৱেইট ইনক্ৰিজ হ'ব পাৰে তো আপোনালোকে ভয় নাখাব এনেকৈ নাভাবিব কি মোৰ ৱেইট গেইন হৈ গ'ল এতিয়া কি হ'ব আপোনালোকে সদায় ফ'কাছ কৰক ফেট লছত আৰু হেল্ডি থাকিবলৈ কাৰণে আৰু সদায় এনাৰ্জেটিক ফিল কৰিবলৈ কাৰণে হোপ